Hello guys, welcome back to my YouTube channel অসমেৰ চিনাকি। আজি বিশেষকৈ স্পেচিয়েল ৰাতিপুৱা হ'ব কাৰণ আজি 15 তাৰিখ পহিলা মাঘ। প্ৰত্যেক বছৰৰ দৰে এই বছৰ হাজু মণিকুট উৎসৱ পালন কৰে হাজুবাসী ৰাইজে। আৰু মণিকুট উৎসৱটো মই জনামতে 1992 চনৰ পৰা এতিয়ালৈকে চলি আছে, প্ৰায় 28 বছৰ ভৰি দিলে এইবাৰ। মণিকুট উৎসৱৰ পতাৰ বিশেষ কাৰণ এটাই, যেহেতুকে হাজু সম্প্ৰীতিৰ ঠাই, মিলাপ্ৰীতিৰ ঠাই, বিভিন্ন ধৰ্মাৱলম্বী ভাষা ভাষী লোকে বসবাস কৰে, সেইবাবে এই মণিকুট উৎসৱটো পালন কৰে হাজুবাসী ৰাইজে। তেনে বলকচোন আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আহি অভয়পুৰ পালোঁ আৰু ইয়াৰ পৰা পূৰা যাম। বলক আমি খোজকাঢ়ি যাওঁ। এয়া আমি খোজকাঢ়ি আহি হাজোৰ পুৱামক্কা গেট পালোঁ। ইয়াৰ পৰা আচলতে ৰেলী হ'ব, আহকচোন বলক। বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পুৱামক্কাৰ পৰাই শোভাযাত্ৰা আৰম্ভ হৈ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ যাব আৰু আমন্ত্ৰিত শিল্পীসকলে এনেকৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি মাধৱ মন্দিৰত গীত পৰিৱেশন কৰিব। এইবাৰ মণিকুট উৎসৱত ভাগ লয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকা, দীক্ষু, জিনা ৰাজকুমাৰী, বেসৰবাৰী আউটপোষ্টত মণিবৌ, মুকুতা দাদা, লগতে অসমৰ ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আৰু নৱনিৰ্বাচিত সম্পাদক শংকৰজ্যোতিৰ লগতে বহুতো গণ্যমান্য ব্যক্তি। তিনিৰ পৰা 4 কিলোমিটাৰ কিবাকৈ খোজ কাঢ়িলোঁ দিয়ক। এতিয়া হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত শোভাযাত্ৰা শেষ হ'ল আৰু এতিয়া সকলোৱে আসনত বহি লৈছে আৰু এয়া মঞ্চত সমবেত সংগীত পৰিৱেশন কৰি আছে। হাজাৰ হাজাৰ মানুহৰে ভৰি পৰিছে এইবাৰ মণিকুট উৎসৱ। ইমূৰৰ পৰা সিমূৰলৈ মানুহ আচলতে দেখাই নাপায় দিয়ক। এয়া মঞ্চত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ গীত পৰিৱেশন। আহক আমি পোনে পোনে গীতৰ ফালে আগবাঢ়োঁ। দীক্ষুতাৰ গীত শেষ হোৱাৰ লগে লগে মঞ্চত এইবাৰ উপস্থিত হৈছে অসমৰ তথা ল'ৰাবিলাকৰ বিশেষকৈ ক্ৰাছ বুলিয়ে ক'ব লাগিব দীপলিনা ডেকা। গতিকে বলকচোন আমি পোনে পোনে দীপলিনা ডেকাবাৰ গীতৰ শৰলৈ আগবাঢ়োঁ।
আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পীবিলাকৰ গীত পৰিৱেশন আৰু বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ বক্তব্য দিয়া শেষ হোৱাৰ লগে লগে মণিকূট উৎসৱৰ সামৰণি মাৰে অসমৰ জনপ্ৰিয় জাতীয় সংগীতেৰে। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব।